নমস্কাৰ, মই পুলকেশ মজুমদাৰে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো অৰ্থাৎ টিলিঙাৰ ছবিটো পিটিকি দিয়াৰ লগতে ভিডিঅ'টো শেষলৈকে চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। ছাত্ৰ বন্ধুসকল, তোমালোকে ইতিমধ্যে মোৰ ইংৰাজী বিষয়ৰ লগতে প্ৰেৰণাদায়ক আৰু নীতিকথামূলক কেইবাটাও ভিডিঅ' চাইছা, তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকক এনেকুৱা এগৰাকী ব্যক্তিৰ জীৱনৰ দুটামান এনেকুৱা কথা ক'ম যিখিনিয়ে আমাক সকলোকে জীৱনত সফল হ'বলৈ বাট দেখুৱাব পাৰে, অনুপ্ৰেৰণা দিব পাৰে। মই যিগৰাকী ব্যক্তিক তোমালোকৰ লগত চিনাকি কৰি দিবলৈ ওলাইছোঁ, তেওঁ বিশ্ববিশ্ৰুত এগৰাকী শিক্ষাবিদ, সমাজ সংস্কাৰক তথা আধুনিক ভাৰতৰ নিৰ্মাতাসকলৰ অন্যতম ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। তেওঁৰ প্ৰকৃত নাম আছিল ঈশ্বৰচন্দ্ৰ বন্দ্যোপাধ্যায়, কিন্তু তেওঁক বিদ্যাসাগৰ উপাধিটো দিছিল কলিকতাৰ বিখ্যাত সংস্কৃত কলেজৰ ফালৰ পৰা। তেওঁৰ সাগৰৰ নিচিনা বিশাল জ্ঞান ভাণ্ডাৰ তথা বিদ্যাৰ ভাণ্ডাৰৰ বাবে তেওঁক সন্মান যাচিবলৈ সেই উপাধি দিয়া হৈছিল। বংগ তথা ভাৰত মাতাৰ সুযোগ্য সন্তান ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জন্ম হৈছিল 1820 চনত আৰু মৃত্যু হৈছিল 1891 চনত। তেওঁ নিজৰ জীৱনকালত শিক্ষাৰ প্ৰসাৰৰ লগতে সমাজ সংস্কাৰৰ বাবে তথা সমাজ নিৰ্মাণৰ বাবে বহুতো অৱদান দি থৈ গৈছে, বহুত কাম কৰি থৈ গৈছে, যাৰ বাবে তেওঁ আজিও আমাৰ মাজত সকলোৰে মাজত অমৰ হৈ আছে, তেওঁ সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ হৈ আছে। আজি মই তোমালোকক তেওঁৰ দীঘলীয়া জীৱন কাহিনী নকওঁ, তোমালোকে তেওঁৰ জীৱনী নিজেই পঢ়ি ল'ব পাৰিবা। আজি মাত্ৰ তেওঁ সৰুৰে পৰা নিজৰ প্ৰবল ইচ্ছাশক্তিৰ বলত, নিজৰ সাধনাৰ বলত, চেষ্টাৰ বলত কেনেকৈ ইমান ডাঙৰ মানুহ হ'ল সেই বিষয়ে দুটামান সৰু সৰু কথা তোমালোকক কওঁ, যিকেইটা কথা অনুসৰণ কৰিলে আমি প্ৰত্যেকেই জীৱনত সফল হ'ব পাৰিম। এই ছবি দুখনলৈ চোৱাচোন। ইয়াৰ প্ৰথম ছবিখনত সেয়া শিশু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে কেনেদৰে ভাত ৰান্ধি ৰান্ধি কিতাপ পঢ়িছে, আৰু আনখন ছবিত সেই একেজন বিদ্যাসাগৰে নিজৰ ঘৰৰ ভিতৰত পোহৰৰ ব্যৱস্থা নথকাত ষ্ট্ৰীট লাইটৰ পোহৰত অৰ্থাৎ ৰাস্তাৰ লাইটৰ পোহৰত কিতাপ পঢ়ি জ্ঞান অৰ্জন কৰিছে। এইখন ছবিলৈ চোৱাচোন, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে কেনেদৰে আৰ্তজনক সহায় কৰিছে। এজন মুমূৰ্ষু ৰোগীক তেওঁ শুশ্ৰূষাৰ বাবে নিজে কোচত লৈ গৈছে, য'ত নেকি সেই ৰোগীজনৰ গাৰ পৰা ওলোৱা দুৰ্গন্ধৰ পৰা হাত সাৰিবলৈ আন এজন লোকে নাকত ৰুমাল ল'ব লগা অৱস্থা হৈছে। এয়াই হৈছে বিদ্যাসাগৰৰ নিচিনা মহৎ লোকৰ মানৱ সেৱাৰ নিদৰ্শন। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ছবিখনলৈ। ছবিখনত যে দেখিছা সেইজন ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। তেওঁ অতি মনোযোগেৰে এখন কিতাপ পঢ়ি আছে, আৰু তেওঁৰ পঢ়া মেজখনত চোৱাচোন, পঢ়ি থকা কিতাপখনৰ বাহিৰে আন অতিৰিক্ত কিতাপৰ দম নাই। তাৰপিছত তেওঁৰ ৰুমটোৰ দুৱাৰখন বন্ধ, আৰু তেওঁ বহি থকা চকীখনলৈ মন কৰা, চকীখনৰ আওজিব পৰা অংশটো ভঙা, আৰু শেষত চোৱা তেওঁৰ টিকনিডাল বেৰত এটা গজালত বান্ধি থোৱা আছে। ছবিখনত দেখা গোটেইখিনি ব্যৱস্থা তেওঁ নিজেই স্বইচ্ছাৰে কৰি লৈছিল। প্ৰথমে চোৱা, তেওঁ চকীখনৰ পিছফালৰ আওজিব পৰা অংশটো ভাঙি লৈছিল, যাতে আওজি বহি পেলাই তেওঁক এলাহৰ ভাৱে আগুৰি নধৰে। আকৌ টেবুলত অন্য কিতাপ নাৰাখিছিল, যাতে এখন কিতাপ পঢ়ি থাকোঁতে আন এখন কিতাপলৈ তেওঁৰ মনটো নাযায়, যাতে মনোযোগ ভংগ নহয়। আৰু তেওঁৰ ৰুমটোৰ দুৱাৰখন বন্ধ কৰি লৈছে, যাতে বাহিৰৰ হুলস্থুলে তেওঁৰ মনোযোগ ভংগ কৰিব নোৱাৰে। আৰু তেওঁ আচলতে ইমান মনোযোগেৰে কিতাপ পঢ়িছিল যে জীৱনত তেওঁ এখন কিতাপ দুবাৰ কেতিয়াও পঢ়িব লগা হোৱা নাছিল। আৰু শেষত চোৱা, তেওঁ পঢ়ি থাকোঁতে টোপনি ধৰিলে যদি উঠি যাবলৈ মন যায়, নাইবা টেবুলত মূৰ থৈ টোপনি মাৰিবলৈ মন যায়, তেতিয়া যাতে চুলিত টান লাগি তেওঁ সাৰ পাই উঠে, সেইবাবেই তেওঁ তেওঁৰ নিজৰ টিকনিডাল তেনেদৰে বেৰত গজালৰ লগত বান্ধি থৈছিল। চোৱাচোন কেনেকুৱা এটা ব্যৱস্থা, কিমান চেষ্টা, কিমান সাধনা। আৰু এই সাধনাৰ বলতেই, এই চেষ্টাৰ বলতেই তেওঁ ঈশ্বৰচন্দ্ৰ বন্দ্যোপাধ্যায়ৰ পৰা ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰত পৰিণত হ'ব পাৰিছিল। তেওঁৰ জীৱনী পঢ়িলে তোমালোকে তেওঁৰ জীৱনৰ এনেকুৱা আৰু অনেক কাহিনী
জানিবলৈ পাৰিবা, যিবিলাকে তোমালোকক যথেষ্ট অনুপ্ৰেৰণা যোগাব পাৰিব, জীৱনত সফল হোৱাত সহায় কৰিব পাৰিব। তোমালোকে তেওঁৰ জীৱনী পঢ়াৰ উপৰিও তেওঁৰ লিখনিসমূহো পঢ়া উচিত আৰু তেওঁৰ আটাইবোৰ লিখনি একেলগ কৰি বিদ্যাসাগৰ ৰচনা সমগ্ৰ হিচাপেও পোৱা যায়। গতিকে তোমালোকে সহজতে সেইবোৰ সংগ্ৰহ কৰি পঢ়িব পাৰিবা, নিশ্চয় উপকৃত হ'বা। তোমালোকলৈ মোৰ শুভেচ্ছা থাকিল আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জনাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ, নমস্কাৰ।